নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পূৰবীপ্ৰিয়াই মোৰ এটি নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিনো মই কি বনালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজি মই বনাইছোঁ একেবাৰে বিয়াত দিয়াৰ দৰে বেঙেনা ফ্ৰাই। বেঙেনা ফ্ৰাইনো মই কেনেদৰে কৰিছোঁ তাকে আপোনালোকক আজি ভিডিঅ'টোত দেখাম। আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্ট এটা কৰি জনাব আৰু লগ সমনীয়াৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই অল কৰি দিব, যাতে আহিব লগা ভিডিঅ'সমূহ পোনপ্ৰথমে আপোনালোকে দেখিবলৈ পায়। এতিয়া বলকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। বেঙেনা ফ্ৰাই কৰিবৰ বাবে মই প্ৰথমে এটা বাটিত অলপ বেচন লৈছোঁ। মই 1 কাপ বেচন লৈছোঁ। আপোনালোকে দেখিছে মই 1 কাপ বেচন বাটিটোত ঢালি ল'লোঁ। তাৰ পাছতে বেচনখিনিৰ লগত অলপ শুকুৱাই থোৱা পিঠাগুড়ি অকণমান দি দিছোঁ। পিঠাগুড়ি দিলে অলপ বেছি ফচফচীয়া হয় খাবলৈ। তাতে মই অলপ একেবাৰে অকণমান ৰেড চিলি পাউডাৰ দিছোঁ, কালাৰটো বেছি ভাল হ'ব। তাতে অকণমান হালধি মিলাইছোঁ। এতিয়া মই বস্তুখিনি ভালদৰে মিলাই ল'ম। তাতে অলপ নিমখো মিলাম। মই সোৱাদ অনুযায়ী অকণমান নিমখ দিছোঁ। নিমখখিনি দিয়াৰ পিছত মই এতিয়া বস্তুখিনি ভালদৰে মিলাই ল'ম এখন চামুচৰ সহায়ত। তাৰপিছতে মই একেটা কাপেৰে 1 কাপ ঠাণ্ডা পানী লৈছোঁ মিশ্ৰণটো বনাবৰ বাবে। লাহে লাহে চামুচখনে গুলি দিছোঁ বস্তুখিনি। চাব যাতে বেছি ডাঠ হৈও নাথাকে আৰু বেছি পনীয়া হ'বও নালাগে, এটা জোখত ৰাখিব লাগিব। মই আৰু অলপ পানী মিলাম, অকণমান বেছি ডাঠ হৈ আছে, অকণমান পানী দিম, বহুত বেছি নহয়। অকণমান পানী দি ভালদৰে আকৌ গুলি দিছোঁ। চাওকচোন কিমানটো জোখত মই কৰি লৈছোঁ। আৰু পানী দিব নালাগে, ইমানটো জোখত ৰাখিলেই হ'ব। এতিয়া মিশ্ৰণটো মই 10 মিনিটমান ৰাখি দিলোঁ ঢাকোন দি। তাৰপিছতে চাওকচোন ডাঠ হৈ আহিছে। এতিয়া অলপ চামুচখনেৰে গুলি দিব আকৌ ভালদৰে। তাৰপিছতে মই কেইপিচমান ৰঙালাও লৈছোঁ, কাৰণ আজি যিহেতু ৰঙালাও ফ্ৰাই কৰিম। এতিয়া এপিচ এপিচকৈ ৰঙালাওখিনি মই আনফালে গেছত এখন কেৰাহী পাতি দিছোঁ আৰু অলপ তেল গৰম হ'বলৈ দিছোঁ। তেলটো ৰিফাইন বা মিঠাতেল দিলেও হ'ব। তাৰপিছত ৰঙালাও এপিচ এপিচকৈ দি দিছোঁ। গেছটো মই কমাই ৰাখিছোঁ, কাৰণ ভিতৰৰ ৰঙালাওটো ভালকৈ নিসিজিব। গেছটো বঢ়াই ৰাখিলে বাহিৰৰ অংশ জ্বলি যাব আৰু ভিতৰৰ অংশ নিসিজিলে মৰমৰীয়া নহ'ব, খাবলৈ বেয়া লাগিব। এয়া চাওকচোন এতিয়া ধুনীয়াকৈ সিজি উঠিছে। অলপ সময় লৰোৱাৰ পিছত মই দেখুৱাইছোঁ আকৌ। হৈ গৈছে এতিয়া ৰঙালাও ফ্ৰাই হৈ গ'ল। এনেদৰে আপোনালোকে কৰি চাবচোন। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহোঁ।